এতিয়া আমি ওলালোঁ চাবলৈ মই আৰু লগত আছে আমাৰ বৰমা ডাঙৰীয়া গৰম পূজা পালোঁ। বৰ্তমান আমি গৈ আছোঁ দুৰ্গা পূজা চাবলৈ আৰু আমি য'ত য'ত চাওঁ গৈ আছোঁ চেষ্টা কৰিম চাই থাকিব ভিডিঅ'টো। আমি বৰ্তমান আহি পালোঁ ক্ষেত্ৰী কামাখ্যা মন্দিৰত। অকণমান ইয়াৰ পৰিৱেশটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে চাব খুব ধুনীয়া পূজাৰ এটা পৰিৱেশ। বৰ্তমান আহি পালোঁ সোণাপুৰত। আমাৰ তিনিখন পূজাস্থলী আজি